নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ পুৱাৰ লাইভ ব্লগ ইউটিউব চেনেললৈ। আজি আমি গৈ আছোঁ সেই মাঘ বিহুৰ ভেলাঘৰ বনাবলৈ। বুধবাৰেতো সেই মাঘ বিহু হ'লেই, বুধবাৰ নহয় জানো? বুধবাৰ উৰুকা। গতিকে আমি ভেলাঘৰ বনাবলৈ গৈ আছোঁ আৰু গাঁৱৰ পৰিৱেশৰ ভিউ এটা আপোনালোকক দেখাই আছোঁ। চাওক, এতিয়ালৈকে কুঁৱলী শেষেই হোৱা নাই, কুঁৱলী পৰি আছে। এয়া এতিয়া বাঁহ লৈ গৈ আছোঁ। এতিয়া এইটো মামা হয়, এই ভেলাঘৰ বনাবলৈ এতিয়া বাঁহ লৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো হয় মোৰ এই দা লৈ গৈ আছে। দা কোন এইটো? ভিডিঅ'টো স্কিপ নকৰিবা, ভিডিঅ'টো চাই কৰি থাকিব। এতিয়া কুঁৱলী পৰি আছে, আপোনালোকে দেখা পাইছেনে? মই ভিডিঅ'টো অলপ সোমাইছোঁ, ভিডিঅ' লৈ পেলাই গৈ আছোঁ। এইটো আমাৰ ভিডিঅ' আমি এতিয়া গৈ আছোঁ। আৰু এইখন হৈছে আমাৰ হেৰি লেটেৰী বিল। এখন গোটেইটো বিলে হয়। আগত এইখিনি ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখি থৈ মাছ এৰি দিয়ে, কিন্তু দুবছৰমান হ'ল এনেকৈয়ে পৰি আছে। এইটো আমাৰ হৈছে লেটেৰী বিল। বিহুৰ কাৰণে কাপোৰ ধুই আছে। এই আমাৰ বুঢ়ীজনীয়ে কাপোৰ ধুই আছে। বুঢ়াটোৱে মানে হেৰি কথা পাতি আছে, কাপোৰ চেপি আছে। এতিয়া আমাৰ বুঢ়ী, এইটো বুঢ়া, এইটো কাকা দেউতা বিহুৰ কাৰণে কাপোৰ ধুই আছে। বুঢ়াটো বুঢ়ীজনীক কিমান কষ্ট দি আছে আপোনালোকে দেখা পাইছে চাগে অলৰেডি। মাঘ বিহু এইটো কেনেকুৱা লাগিছে? মানে হেৰি, এইটো বহাগ বিহুটো নহ'লেই কৰোণাৰ কাৰণে, কৰোণা মহামাৰীৰ কাৰণে নহ'লেই। এতিয়া আমি মাঘ বিহুটো হেৰি কৰি মানে কেনেকৈ পালন কৰিব লাগে, তাকে আমি এতিয়া দৰ্শকলৈ এইটোৱে মেছেজ পঠাব বিচাৰোঁ যে আহি আছোঁ সমূহ ৰাইজলৈ এটাই অনুৰোধ যে এতিয়া বহাগৰ বিহু খালে বা মাঘৰ বিহু খালে কেবে আৰু কেব আন্দোলন, আৰু বহাগ বিহু খালে কৰোণাই নাই। মাঘৰ বিহু আন্দোলন আমাৰ মাঘৰ বিহু নহয়, হেৰি বহাগ বিহু খালে হেৰি কৰোণাই খালে। এতিয়া মাঘ বিহুটো আমি ভালে কুশলে পালন কৰি যাব লাগে, কাৰণ দুবছৰ পোৱা নাই ভালদৰে। এতিয়া বছৰৰ বিহুটো আহিছে, ভালে কুশলে পালন কৰিব লাগে আমাৰ অসমীয়া জাতিটোৱে। আৰু আপোনালোকলৈ হেৰি আগতীয়াকৈ ভোগালী বিহু আন্তৰিক শুভেচ্ছা থাকিল আপোনালোকলৈ। আমি এতিয়া গৈ আছোঁ সেই কলগছ কাটিবলৈ, কলগছ এটাখিনি আনিবলৈ গৈ আছোঁ আমি। যে কিন্তু এতিয়া আপোনালোকে হয়তো হ'ব পাৰে আপোনালোকে বছেকৰ বিহুত ভেলাঘৰ বা মেজি বনালে আপোনালোকে বনাব পাৰে নৰা দি খেৰ দি হয়। এতিয়া আমি আমাৰ কাজিৰঙা
কিনাকে কাটি দি আছোঁ আৰু উপায়টো নাই। উপায়টো নাই। এতিয়া আমাৰ তেনেকৈ খেতি বাতি কৰা সা সুযোগটো অকণমান কম, সেইটো কাৰণে দীঘলীয়া কৰা দেখি আপোনালোকে বৰ নহ'ব। আপোনালোকৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা ধন্যবাদ ধন্যবাদ ধন্যবাদ। এতিয়া আমি গৈ আছোঁ সেই কলগছ কাটিবলৈ, কলগছ এটা কাৰণে কাটিব গৈ আছোঁ। ধৰক এইফালে বাঁহ চাহ পাবলৈ আছে, কিন্তু ইমানো পাবলৈ নাই। গতিকে মাজত আমি খুঁটা পুতিবলৈ এতিয়া কলগছ যিহেতু আমাৰ ইয়াত এভেইলেবল, এতিয়া আপোনালোকক মই দেখাইছোঁ এই কলগছ কিমান এভেইলেবল আছে। কলগছ এভেইলেবল থকাৰ কাৰণে আমি মানে মাজত যিকেইটা খুঁটা দিয়ে সেইকেইটা আমি হেৰি দি কলগছেৰে আমি খুঁটা দি ভেলাঘৰটো বনাম বুলি আমি এতিয়া হেৰি আহিছোঁ সেই কলগছ কাটিব। এতিয়া আমি লৈ গৈ আছোঁ, এতিয়া কলগছ লৈ গৈ আছোঁ। ইমান ওজন মামু লাগি থাক কৰি থাক।